কি ধুনীয়া একদম হাঁহ আছে ইয়াতো আৰু মই এই লাওটো লৈ যাম। লাওটো মোৰ দেখি পচন্দ হৈ গৈছে আৰু এই লাওটো মই আৰু হাঁহেদি মানে এসাঁজ মাৰি দিম বুলি ভাবিছোঁ। আৰু আমি পাই গ'লোঁ ফিচাৰী আছে আৰু শাক চব্জি 2 বিঘা মাটি তেখেতে মানে এটা চাইড ফিচাৰী কৰিছে আৰু এটা চাইড শাক চব্জি। 2 বছৰ হ'ল। কিমান কি পৰিমাণ কি আনিছিলে আৰু কিমান পাইছে এতিয়া, লাভ হৈছে নে নাই, এইখিনিকে আমি জানিবলৈ ব'লক ভিডিঅ'টো আগলৈ যাওঁ। তো আহি পালোঁ মই দাদাৰ ওচৰত আৰু তেখেতক মই এতিয়া সুধিছোঁ এনে কেইবছৰ হ'ল দাদা এনে ফিচাৰীটো আৰু শাক চব্জি? এইটো মোটামুটি আপোনাৰ 2 বছৰ হ'ল। হয় নেকি? এনেকুৱা কেনেকুৱা কি অলপ জানি। মাটি হ'ল মোৰ আপোনাৰ 2 বিঘা। এনেকৈ আৰু কিছুমান সৰু সুৰাকৈ কৰি আছোঁ। হয়, লকডাউনৰ মাজতে ধৰি লওক এনেকৈ ধৰি লওক প্ৰতিবিধৰে ধৰি লওক অলপ শিকি পেলাই ধৰি লওক ইনকাম কিবা এটা উলিয়াব পাৰিছোঁ। পাইছে এনে আপোনালোকে এইটো ক'ত এনেকৈ মানুহ ঘৰতে আহেনে নে আপোনালোকে লৈ যায়? বেপাৰী আহিছিলে আপোনাৰ যেতিয়া লকডাউন ফুল হৈ আছিলে। যিহেতু লাগি আছে এনেই থকা নাই। এয়া জলকীয়া বহুত মানে বিভিন্ন ধৰণৰ জলকীয়া আছে। এইটো এটা আপোনালোকে দেখাইছোঁ এনেকৈ কৰি এইবিলাক জলকীয়া কণী পাৰি আছে বৰ্তমান। কণীও বেছি আছে চাগে, এইটো সুধিম। আৰু হাঁহটো ধৰি লওক এইটো ৰুমত থাকে, 2টা ৰুম আছে এইটোত। এইটো হাঁহ বঢ়িয়া সুন্দৰ ঘৰ, বহুত ধুনীয়াকৈ ৰাখিছে। এতিয়া দাদাৰ পৰা জানিম যে হাঁহ আৰু মুৰ্গীৰ কথা। হয়, ফিচাৰীটো আপোনালোকে দেখা পালে নিশ্চয়। হাঁহ মই বৰ্তমান 100 আনিছোঁ। হয়। আৰু আপোনাৰ লোকেল মুৰ্গী আপোনাৰ 20 জনী আছে। আৰু মুৰ্গী চাগে কণী পাৰি আছে? মুৰ্গী আপোনাৰ কণী পাৰি আছে। আৰু আপোনাৰ হাঁহ 100 আপোনাৰ আৰু 2 মাহ মই পুহিব লাগিব। আৰু 2 মাহৰ পিছত আপোনাৰ কণী আৰম্ভ কৰিব দিব। ত' ইমানখিনি। আৰু মাছৰ কথাটো অলপ। মাছৰ আপোনাৰ মোৰ কি হ'ল, ফিচাৰীটো খানা আপোনাৰ মোৰ 2 বছৰ হ'ল। হয়। 2 বছৰত আপোনাৰ মই গাছ কাপ মাছটো এৰিছিলোঁ। হয়। ৰৌমিকা অলপ দিয়া গ'ল। গাছ কাপ মাছটো আপোনাৰ কি হ'ল, 2 কেজিৰ পৰা 2.5 কেজি আপোনাৰ মাছ হৈ গ'ল। লকডাউনৰ আগত আপোনাৰ গাছ কাপ 30,000 মান টকা মাছ মই বিক্ৰী কৰিলোঁ। আৰু অলপ পোনা মাছ অলপ আছিল, মই পোনা অলপ দিছিলোঁ। পোনাখিনি আপোনাৰ তাকে আপোনাৰ বেছি 1,000-1,500 এনেকৈ বিক্ৰী কৰি দিছোঁ। বেপাৰীবিলাকত আহে পোনা লৈ যাবৰ কাৰণে। এনেকৈ আপোনাৰ মই 20,000 মান টকা পালোঁ। আপোনাৰ এইপিনে 30,000, 50,000 মান টকা মই বৰ্তমান ধৰি লওক পালোঁ। আৰু কিবা এটা কৰিবৰ কাৰণে মন যায় চাগে? মনটো যায়, মন ভাল লাগিছে, বেয়া লগা নাই। কথাটো হ'ল কি কৰি যাওঁ মানে কি এতিয়া বৰ্তমান 100 হাঁহ পুহিছোঁ। চাওঁ 100 হাঁহে কণী পালে পুহি আছোঁ। আৰু যদি এইখিনি অলপ ভাল ফলাফল দিয়ে বা ভাল পাওঁ, প্ৰথম ষ্টাৰ্টিং কৰিছোঁ যেতিয়া কামটো, নিশ্চয় আকৌ মই বঢ়াব চেষ্টা কৰিম। আকৌ আপোনালোকক গোটেইখিনি দেখা পাইছে, এটা ধুনীয়াকৈ সুন্দৰ পুখুৰীটোৰ আপোনাৰ কি হয়, এতিয়া গৰমৰ ছিজনৰ কাৰণে আপোনাৰ কি হয়, পানীটো অলপ শুকাই যায়। গতিকে তাৰ কাৰণে এটা মটৰ বহাই লৈছোঁ। এইটো মটৰটো তিয়ঁহ আৰু লেচেৰি, এইটো দেখিছে তিতাকেৰেলা আছে। তিয়ঁহ, তিতাকেৰেলা, জিকা, ভোল আৰু কোমোৰা আছে। মোৰ মাথাৰ ওপৰতো তিয়ঁহ আৰু এয়া তোমাৰ তিতাকেৰেলা। তিতাকেৰেলা চাওক। মোৰ পিছ চাইডে দেখিছে। চাওক, মই মানে ভাল লাগিছে সোমাই তলত, বহুত ধুনীয়া লাগিছে। এইটো চাওক, এইখনকে ইয়াৰ পৰা সেই মূৰলৈ আছে। ইয়াতে এইটো লাইনতে আছে, তিয়ঁহ আছে আৰু তিতাকেৰেলা আছে। চাওক লেচেৰি মাহ, এয়া লেচেৰি মাহ দাদাই কৈছিলে যিহেতু, আৰু এয়া বগাই আছে পূৰা। আৰু লাগিবৰ কাৰণে ধৰি লওক আৰু 10-12 দিন 15 দিন লাগিব। বঢ়িয়া সুন্দৰভাৱে কৰিছে। চাওক লেচেৰি মাহ ইমান সুন্দৰভাৱে তেখেতে মানে লগাইছে, মোৰ খুব ভাল লাগিছে লাগি। আহক আৰু আগলৈ যাওঁ। চাওক লেচেৰি মাহ কি ধুনীয়া, একদম হাঁহ আছে ইয়াতো। আৰু মই এই লাওটো লৈ যাম। লাওটো মোৰ দেখি পচন্দ হৈ গৈছে আৰু এই লাওটো মই আৰু হাঁহেদি মানে এসাঁজ মাৰি দিম বুলি ভাবিছোঁ। আৰু এইটো ৰঙালাও, এইটো
ভিডিঅ'টো ইমানে দাদাৰ কাৰণে এটা লাইক আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ